নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকৰ ইউটিউব চেনেল জনাবলৈ লৈছোঁ আজিৰ টেক নিউজ Samsung ইন্টেলৰ হাইব্ৰিড প্ৰচেছৰ থকা Galaxy Book S লঞ্চ কৰিলে ইন্টেলৰ Atom Core প্ৰচেছৰ থাকিব আৰু RAM থাকিব 8GB আৰু ষ্টৰেজ হ'ব 256GB এই ল্যাপটপটোত LG সাপোৰ্ট থাকিব আৰু 1TB লৈকে এক্সপান্ডেবল হ'ব মিট্ৰ এপ সকলো ইণ্ডিয়ান এপ বুলি ট্ৰেন্ডত আনি আছিল নিউজত আহি আছিল কিন্তু লাষ্টত গৈ উলালেগে যে এইটো পাকিস্তানী যেটো এপ আছে টিকটকৰ ক্লোন যেটো টিকটিক বুলি এপ আছে তাৰ ক্লোন হয় এটো পাকিস্তানৰ মানুহে বনাইছিল আৰু আইআইটি ৰুৰকি ষ্টুডেন্টে মাত্ৰ তাৰ সোৰ্স কোড খিনি 26 টকাত কিনিছিল তো লাষ্টত এটোই হল যে এটো ইণ্ডিয়াৰ এপ নহয় এটো পাকিস্তানী এপ হয় জাস্ট সোৰ্স কোডটো ইণ্ডিয়ান এজনে কিনি পেলাই লঞ্চ কৰিছিল Samsung আকৌ Exynos 850 প্ৰচেছৰ এটা লিস্টিং কৰিছে এই প্ৰচেছৰটো বাজেট ওৰিয়েন্টেড স্মাৰ্টফোনৰ কাৰণে হ'ব আৰু Octa-core Cortex A55 CPU আৰু Mali G52 GPU থাকিব এই প্ৰচেছৰটোত আপুনি যদি Redmi 8 Redmi Note 8 বা Redmi 8 লম বুলি ভাবি আছিল তেতিয়া আপোনাৰ কাৰণে এটা বেয়া খবৰ এই মডেল তিনটা অলপ দিন আগত যেনেকৈ প্ৰাইস বাঢ়িছিল এতিয়া আকৌ প্ৰতিটো মডেলত প্ৰায় 500 টকাকৈ বাঢ়িব তো আপুনি এতিয়া এইগিটা মডেলৰ বাহিৰে বেলেগ নতুন মডেললৈ যোৱাই ভাল Samsungৰ দুটা নতুন ফোন আহি আছে Galaxy M11 আৰু Galaxy M01 অহা 2 জুনত এই মোবাইল দুটা ইণ্ডিয়াত লঞ্চ হ'ব Galaxy M11 or features khini hol 6.4 inch HD plus display Snapdragon 450 processor aru 4GB aru 64GB storage aru battery thakibo 5000 mAh aru Galaxy M01 or features khini hol Snapdragon 439 processor 5.7 inch HD plus display aru 3GB RAM thakibo 32GB memory thakibo Gioni আজি এটা wireless power bank launch korile price to hol বৰ্তমান কাৰণে 1299 টকা Amazonত এই পাৱাৰ বেংকটোত 6 মান্থছৰ ওয়াৰেন্টি থাকিব আৰু আউটপুট খিনি হল 5 ওয়াট আউটপুট ওয়্যাৰলেছ চাৰ্জিংৰ কাৰণে আৰু ম্যাক্সিমাম 12 ওয়াট আউটপুট ওয়্যাৰ্ড চাৰ্জিংৰ কাৰণে তো এয়া আছিল আজি টেক নিউজ আশা ৰাখিছো আপোনালোকে চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সদায় কোৱাৰ দৰে সাবস্ক্ৰাইব কৰিবলৈ মই কমেই তো সাবস্ক্ৰাইব কৰি দিব প্লিজ আকৌ হবাৰ লগ পোৱাৰ আশাত ধন্যবাদ